স্নিগ্ধাৰাণী চুতীয়া। মই স্বজাতিৰ মুক্তিলাভ নাটভাগীৰ এটি শৰ্মিষ্ঠাৰ চৰিত্ৰটিৰ সংলাপ ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। সঁচা পিতা, ময়ো বুজো তোমাৰ অন্তৰৰ কথা। জ্ঞান হ'ব দিন ধৰি দেখিছো তোমাক দৈত্য সুৰক্ষিত। ভৱিষ্যতৰ স্বাৰ্থত তুমি কেনেতিয়া কৰিছা স্বীকাৰ, তাক মই দেখিছো আজন্ম। যদিও বা নহময় জ্ঞানেৰে বয়সেৰ জ্যেষ্ঠ, তথাপিতো দৈত্য নন্দিনী শৰ্মিষ্ঠাই বুজি পাই কুলৰ হে উজ্জ্বল গৌৰৱ। সেয়েহে তোমালোকে নকৰিবা ত্যাগ কৰি মায়াৰ বান্ধোন ছিন্ন কৰি মমতাৰ দোল। দৈত্য সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আনন্দেৰে বিদায় দিয়া মোক। হাঁহি হাঁহি খুলি তই ৰাজসাগৰত পিন্ধি ললো মই দাসীৰ বখত। মাত্ৰ তোমালোকে মোক প্ৰাণ ভৰি কৰিবা আশীৰ্বাদ। ৰক্ষা কৰিব পাৰো যেন পিতাৰ বচন। ধন্যবাদ।